নমস্কাৰ, মই জন্মনি আজি অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টো কিহৰ ওপৰত কৰিছোঁ আপোনালোকে শেষলৈকে চাব আৰু লাইক কৰিব, কমেণ্ট কৰিব, লগতে শ্বেয়াৰ কৰি দিব আৰু ভিডিঅ'টো যদি ভাল লাগে ছাবস্ক্ৰাইব কৰি দিব। এয়া হ'ল দুলীয়াজান গাঁও পঞ্চায়ত। ইয়াত আত্মসহায়ক গোটৰ ট্ৰেইনিংবোৰ হৈ আছে। আজি আছে আত্মসহায়ক গোটৰ শিপিনীসকলৰ ট্ৰেইনিং। গতিকে প্ৰত্যেক গোটৰ শিপিনীসকল আহি উপস্থিত হৈছেহি। সেয়াহে আমাৰ অসমীয়া সমাজৰ বিশেষকৈ অসমীয়াসকলৰ তাঁতশালখনেই প্ৰধান। সেয়া আজি তাঁতশালৰ ট্ৰেইনিং আছে। মই প্ৰতিগৰাকী শিপিনী অকণমান দেখুৱাবলৈ চেষ্টা কৰিলোঁ। এয়া আমাৰ চিল্কা সখী বাইদেউহঁত। ট্ৰেইনিং হৈ থকাৰ মাজতেই মই এটা ভিডিঅ' কৰি ৰাখিলোঁ, কাৰণ জানেই মই ভিডিঅ' এটা কৰি ৰাখোঁৱেই তেনেকৈ সৰুকৈ হ'লেও। সেয়াহে এয়া ট্ৰেইনিঙৰ মাজতেই মই এটা ভিডিঅ' কৰি ৰাখিলোঁ। সেইটো কাৰণে কৈছোঁ, মানে তেতিয়া এইটো কৈছোঁ যে আমাৰ হেৰি যদি আপোনালোকে হেণ্ডলুম তাঁতশাল কয়, আমি এতিয়া কেলৈ কৈছোঁ, আপোনালোকে সকলোৱে ইয়াত বেছিভাগে আমাৰ তাতে কয়, হয় নাই? গামোচা বাকী হয়। আমি যেতিয়া বিচাৰোঁ, এতিয়া বিশেষকৈ মই দূৰলৈ নাযাওঁ, আমাৰ এই একদম প্ৰথম লাইনত গৈ থকা গোটেইখিনি আমাৰ এটা গোটৰ হয় দেই, মোৰ ওচৰে হয়, গোটেইখিনি এটা গোট। যদি গামোচা বা মেখেলা বা কিবা কিছু হৈয়ে থাকে, নেপাওঁ, সেইটো ব্যৱসায় ক্ষেত্ৰত হয় জানো? ইমান বেছি নালাগে, অকণমান মানে কিছুমান ক্ষেত্ৰত দেখালে আমাৰ যিমান 4 ঘণ্টা আপোনালোকক ট্ৰেইনিংটো দিবলৈ দিছে, আমাৰ অফিচৰ পৰা বিচাৰো আছে কি? সেইটো কাৰণে আমাৰ আমি কৰিছিলোঁ যদি ষ্টেটৰ পৰা বা ডিষ্ট্ৰিক্টৰ পৰা যদি কোনোবা আহে, তেতিয়াতো আমাৰ এতিয়া 10,000 পালে আপোনালোকে কি কিনিব কওকচোন। প্ৰথমতে 10,000 টকাটো আমি যেনিবা হেণ্ডলুমৰ কাৰণে ব'বৰ কাৰণে আমি কি কৰিব পাৰোঁ কওকচোন। প্ৰথমতে আপোনালোকে কি কৰিব? মই তাঁতখনে লগাম বুলি ভাবিছোঁ। তাঁতখন লগাবলৈ আমি কি কিনিব, কি কৰিব? এইখন চলিয়ে থাকিব। আৰু ইয়াত এতিয়া কি হৈছে, প্ৰথম কথাটো হৈছে আপোনালোকক এতিয়া প্ৰথম গম পাইছোঁ নহয়, আপোনালোকক 10,000 টকা দিব, হয় নাই? 10,000 টকাটো এনেই দিব নে ঘূৰাই দিব লাগিব? সেইটো ঘূৰাই দিব নালাগে। বস্তুখিনি তাত বিক্ৰী কৰে। যেনেকৈ আমাৰ মল আছে, হয়নে নহয়? তাত তেনেকৈ সেইখন খুলিছে। সেইখিনি আমাৰ মানুহখিনিয়ে নাজানেই। সেইটো এয়াৰপৰ্টৰ ওচৰত সেইফাললৈ আছে, তাত খুলিছে এখন। সেইটো কাৰণে কৈছোঁ, আমাৰ যদি মানুহখিনি যদি তেনেকৈ যদি ধুনীয়াকৈ আগবাঢ়ি যায় নহয়, বহুতখিনি কাম কৰিব পাৰিব। আমাৰ হেৰি এছাইলামৰ এনেকৈ কৰি পিনে এইখন আমাৰ গোটৰ হয় বুলি আমি দেখুৱাব পাৰোঁ নোৱাৰোঁ। এতিয়া আমাৰ মানুহখিনি গোটৰ শিপিনীসকলে 10,000 পাই কি কৰিব, এই বাইদেউহঁতে সুন্দৰভাৱে বুজাই দিলে। বহুতখিনিয়ে বুজালে, কিন্তু সকলোখিনি দেখুওৱাও সম্ভৱ নহয়। আজি ভিডিঅ'টো ইমানেই আছিলে। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে সকলোলৈ ধন্যবাদ থাকিল।